কাৰণ চাওক আমাৰ জীৱনত বিশেষকৈ তিনিটা অপচন, এই তিনিটা অপচন যদি আপুনি যদি এৰাই চলিব পাৰে, এই তিনিটা অপচন যদি আপুনি নস্যাৎ কৰিব পাৰে, এই তিনিটা অপচন যদি আপোনাৰ জীৱনৰ পৰা আপুনি একেবাৰে আঁতৰাই দিব পাৰে, তেতিয়াহ'লে আপুনিও কালিৰ পৰা সাকসেসফুল হ'ব। সো আহক পলম নকৰাকৈ সেই তিনিটা কথা বা সেই তিনিটা পইণ্ট কি আজি মই আলোচনা কৰিম। ভিডিঅ'টো কত স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ দেখাৰ কাৰণে চেষ্টা কৰিব, আৰু যদি ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো আন দহজনক শ্বেয়াৰ কৰি দিয়াৰ কাৰণে চেষ্টা কৰিব। কাৰণ চাওক আমাৰ জীৱনত এনেকুৱা দুখ আকাংক্ষা কষ্ট সদায় আহে। যেনেকৈ চাওক আমি যি ৰাতিপুৱাৰ ভাগত যেতিয়া আমি বিচনাৰ পৰা উঠো তেতিয়া দেখা পাওঁ সূৰ্য কি হয়, পূবত উদয় হয় আৰু পশ্চিমত মাৰ যায়। কিন্তু যেতিয়া সূৰ্য উদয় হয় তেতিয়াৰ পৰাই একেবাৰে মাৰ যোৱালৈকে সেই সূৰ্যই কিন্তু যুদ্ধ কৰিবলগীয়া হয়। আপোনালোকে গম পায়নে সেই সূৰ্যই কাৰ লগত যুদ্ধ কৰে? এইখন পৃথিৱীৰ লগত যুদ্ধ কৰে। এইখন পৃথিৱীত কেতিয়া ধুমুহা কাল ধুমুহা আহি পৰে, তথাপি কি কৰে সূৰ্যই কিন্তু তেওঁৰ নিজৰ গতিপথক কেতিয়াও নসলায়। তেওঁৰ নিজৰ গতিপথত তেওঁ অটুট থাকি এইখন পৃথিৱীক তেওঁ পোহৰ দিয়াৰ কাৰণে চেষ্টা কৰিয়ে থাকে, আৰু অনাবৰত তেখেতে পোহৰ দিয়ে থাকে। সো তাৰ পৰা আমি কি শিকিব পাৰিছো? এটা কথা নিশ্চয় স্পষ্ট যে জীৱনৰ লক্ষ্য থকাটো খুবেই দৰকাৰ। কাৰণ সেই সূৰ্যৰো এটা নিৰ্দিষ্ট লক্ষ্য আছে। সি ৰাতিপুৱা পূবত উদয় হৈ নেক্সট সিয়াৰ লাষ্ট গন্তব্য ক'ত, যে পশ্চিমত যাই কিনে তেওঁ মাৰ যাব লাগিব। এইখন পৃথিৱী নহ'লে হয়তো এনেকুৱাই পোহৰ হৈ থাকিব, কেতিয়াও এন্ধাৰ নহয়। সো এই কথা বা এইটো তেওঁৰ লক্ষ্য। ঠিক তেনেকুৱা আমাৰ প্ৰত্যেকজন মানুহৰে একোটা লক্ষ্য আছে। সেই লক্ষ্যত যেতিয়া আপুনি উপনীত হ'বলৈ যাব তেতিয়া আপুনিও এনেকুৱা থিৰাং কৰিব লাগিব। কাৰণ ৰাতিপুৱা যেতিয়া সূৰ্য উদয় হয় তাৰ পাছত একেবাৰে মাৰ্জালৈকে তেওঁ কিন্তু এইখন পৃথিৱীৰ সৈতে যুদ্ধ কৰে। যেনেকৈ মই ক'লো কাল ধুমুহাৰ সৈতেও তেখেতে যুদ্ধ কৰে। ঠিক তেনেকুৱাই আপুনিও আপোনাৰ জীৱনত আপুনি যেতিয়া আগবাঢ়ি যাব, কেতিয়াবা আপুনি কাইট ভৰিত লাগিব, কেতিয়াবা আপুনি জুইত জঁপিয়াই পৰিব লাগিব, কেতিয়াবা আপুনি সাগৰ সাঁতুৰি পাৰ হ'ব লাগিব। সো এনেকুৱা কিছুমান ডিফিকাল্ট চিটুৱেশ্যন আপোনাৰ লাইফত আহি যাব পাৰে, আৰু সেই ডিফিকাল্ট চিটুৱেশ্যনবিলাক আপুনি নিজে অতিক্ৰম কৰিব লাগিব। তাৰ পাছতহে আপুনি আপোনাৰ জীৱনৰ এক উন্নতম সুখ লাভ কৰিব পাৰিব, বা সাকসেছ বুলি এটা শব্দ আছে, সেই শব্দটো আপুনি আপোনাৰ জীৱনত এপ্লাই বা ইমপ্লিমেণ্ট কৰিব পাৰিব। এতিয়া চাওক এই বস্তুখিনি আপুনি কিন্তু ইজিত নাপায়। আপোনাৰ জীৱনত মই ক'লো নহয় যে বহুতখিনি কষ্ট আপুনি কৰিব লাগিব। তাৰ ভিতৰত তিনিটা পইণ্ট আছে, আৰু সেই তিনিটা পইণ্ট যদি আপুনি এৰাই নচলে তেতিয়াহ'লে কিন্তু আপুনিও এই যুদ্ধৰ সৈতে আপুনি যুদ্ধত জয় লাভ কৰিব নোৱাৰে। আৰু সেই তিনিটা বস্তু কি আজি আপোনালোকক জনাম। হেল্ল' গাইজ, সেই তিনিটা বস্তু হ'ল আপোনাৰ জীৱনৰ কাৰণে একেবাৰে ত্যাগ কৰাৰ কথা মই নকওঁ, কাৰণ আপোনাৰ জীৱনতো আপোনাৰ ফেমিলিৰ দৰকাৰ আছে। কাৰণ যিখন ফেমিলিৰ কাৰণে আজি আপুনি জীয়াই আছে এইখন পৃথিৱীত, সেইখন ফেমিলিৰ কথা ক'বলৈ কৈছোঁ। কাৰণ যদি আপোনাৰ জীৱনত যদি আপুনি ছাকচেছ আনিব বিচাৰে তেতিয়াহ'লে পোনপ্ৰথমে আপোনাৰ ফেমিলিৰ কথা বাদ দিব লাগিব। আপোনাৰ ফেমিলিয়ে কি কৰিব, আপোনাৰ ফেমিলিয়ে এইটো একচেপ্ট নকৰে, আপোনাৰ ফেমিলিয়ে মানি নল'ব, এনেকুৱা বহুত ধৰণৰ টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব। সেই টাৰ্ম এণ্ড কণ্ডিশ্যন লৈ যদি আপোনাৰ জীৱনত আপুনি যদি কাম কৰে তেতিয়াহ'লে আপুনি ব্ৰেক হৈ যাব, আপুনি আগবাঢ়িব নোৱাৰিব। দ্বিতীয় নম্বৰ পইণ্টটো আছিলে আপোনাৰ সমাজ। আপোনাৰ সমাজে আপোনাক কি ক'ব? আপোনাৰ সমাজে এইটো মানি নল'ব, আপোনাৰ সমাজে তুচ্ছ তাচ্ছিল্য কৰিব, আপোনাৰ সমাজে আপোনাক বেয়া পাব। এনেকুৱা কিছুমান মনোভাৱ যদি আপোনাৰ ভিতৰত আহে, আপোনাৰ সমাজক চাই যদি আপুনি ভয় কৰে, তেতিয়াহ'লে আজিৰ পৰাই আপুনি বাদ দিয়ক। তেতিয়াহ'লে আপোনাৰ জীৱনত একদম নিশ্চিতভাৱে আপুনি মানি লওক আপোনাৰ জীৱনত কোনো ধৰণে ছাকচেছ নাই। আপোনাৰ সমাজ কি কয়, আপোনাৰ সমাজে কি ভাবে, সেইবোৰ ভাবিবলৈ দিয়ক। আপোনাৰ কৰ্মত আপুনি অটুট থাকক। ৩ নম্বৰ পইণ্ট আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ ওচৰত থকা ফ্ৰেণ্ড চাৰ্কুলেশ্যন। সেই ফ্ৰেণ্ড চাৰ্কুলেশ্যনে কিমান বেয়া পায় কিমান ভাল পায় সেয়া আপুনি বিশ্লেষণ কৰাৰ কোনো দৰকাৰ নাই। কাৰণ সেয়া যদি আপুনি বিশ্লেষণ কৰে তেতিয়াহ'লেও আপুনি আগবাঢ়ি যাব নোৱাৰিব। আপোনাৰ গন্তব্য স্থানত আপুনি যেতিয়া আগবাঢ়িবলৈ আৰম্ভ কৰিব তেতিয়া এই তিনিটা বস্তু বা এই তিনিটা কথা আপোনাৰ মাইণ্ডছেটৰ পৰা আঁতৰাই দিয়ক। তেতিয়াই আপুনি চাব পাৰিব আপোনাৰ জীৱনত এক অন্যতম ধৰণৰ বা এক অন্যতম সাকসেছ আপোনাৰ জীৱনত আপুনি লৈ আনিব পাৰিব। সো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব।